Guys, good morning. কি খবৰ? এতিয়া বাজিছে 4টা। দেখিবলৈ পাইছে 4টা। 4টা বাজিলে। 4টা বাজিছে এতিয়া। তো আজি মানে কি হ'ল আমাৰ এতিয়া মাইক লগাই আছে নামঘৰত 4টা বজাৰ পৰা এতিয়া আজি ভাগৱত পাঠ আছে দিনত, ৰাতিলৈ ভাওনা আছে। আপোনালোকে দেখাম আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ। 4টা বাজিছে আৰু বহুত কাম আছে, তো আপোনালোকক আজি ব্লগটো দেখাই থাকিম ব'লক। তো বাকী মানে মই এতিয়া ওলাই গ'লোঁ একদম আমাৰ এতিয়া হালধীয়া কুৰ্তা চুৰ্তা পিন্ধি তো কেনেকুৱা লাগিছে মোৰ ড্ৰেছযোৰ ক'ব। তো এতিয়া আমি যাওঁ ব'লক ভাগৱত পাঠলৈ। দিনত মানে এতিয়া পূৰা ভাগৱত চলি আছে, ৰাতিলৈ ভাওনা, আমি যোৱা আৰম্ভ কৰোঁ ব'লক। নামঘৰলৈ আহিলোঁ, মানে আমাৰ নামঘৰ মুখৰ পথাৰখনতে মানে ভাওনা পাতিছে। ইয়াৰ ডাঙৰ পেণ্ডেলকৈ একদম কম্পিটিশ্যনৰ নিচিনা লাগিছে নাই ক'ব। তো আপোনালোকৰ ডেক'ৰেশ্যনবিলাক দেখিবলৈ পাইছে নাই আপোনালোকে। এইপিনে আমি জুবিন দা মানে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি, মায়াবিনী ৰাতিৰ বুকুত আমি এতিয়া সকলোৱে ধূপ জ্বলাম। মানে আমাৰ পলম হ'ল আহি পোৱাটো, হ'লেও মানে জ্বলাইছোঁ আৰু এইপিনে দেখিবলৈ পাইছে আমাৰ ৰভাতলিত, এইপিনে আমাৰ চাউণ্ডৰ দাদাকেইজনো পাই গ'লহি। মানে দিনতে ভাগত হ'বতো, এতিয়া ভাগত ৰাতিলৈ ভাওনা হ'ব যে, সেইকাৰণে এতিয়াই পাই গ'লহি। আৰু এইপিনে চাহ এটা মানুহ ঢেৰ হৈছে, এইপিনে ল'ৰা কেইটামান আছে, এইবিলাক মোৰ লগৰবিলাকেই। আৰু এইপিনে এতিয়া মই কেনেকুৱা লাগিছে ক'ব। আৰু এইপিনে আমাৰ নৱৰূপ দাই মায়াবিনীটো এতিয়া গাব। মানে নৱৰূপ দা মানে জুবিন দাৰ লগত গান গোৱা নৱৰূপ দা যে, তেওঁ মানে মায়াবিনীটো গাবলৈ লৈছে, বাকী চবেই গাবলৈ লৈছে। আপোনালোকে এবাৰ চাওক। ন্যায় আছে, ন্যায় প্ৰক্ৰিয়াত আমাৰ এই অকণমান শ্ৰদ্ধাঞ্জলি তেখেতৰ ন্যায় প্ৰক্ৰিয়াত ভগৱন্তৰ ওচৰত কৃপা কৰিব। ৰাতিৰ দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হীৰাৰ তুমি যে মোৰ শুকান মনৰে চেঁচা টোপাল নামি অহা মধুৰে প্ৰতি এতিয়া মানে সন্ধিয়াই হ'ল। এতিয়া মানে ৰাস্তাত মানে আমাৰ চাকি জ্বলাই আছে। আমাৰ ঘৰৰ ওচৰৰে বা কেইজনী মানে চাকি জ্বলাই আছে। গোটেই ৰাস্তাটোত মানে একদম ৰভাতলিলৈকে একদম মানে চাকি এনেকৈ জ্বলাইছে। আৰু প্ৰত্যেকৰে ঘৰে ঘৰে বন্তি জ্বলাইছে মানে। ত' দেখিবলৈ পাইছে ডেক'ৰেশ্যনটো। আমাৰ গাঁৱৰ তিনিআলিৰ পৰা ৰভাতলিলৈকে একদম মানে লাইনকৈ চাকি গছ দিছে। এইপিনে আমাৰ মেইন গেট, আৰু এজন ঘৰৰ পৰা আহোঁগৈ পটককৈ বোলে প্ৰসাদখিনি দেখাই দে বুলি ক'লে, সেইকাৰণে মই জুম কৰি দেখাই দিলোঁ। তাৰপিছত এখন দেখিবলৈ পাইছে আমাৰ গেটখন, এইখনেই আদৰণি নমস্কাৰ। আৰু ইয়াৰ পৰাই চাকিখিনি গৈ আছে সেই ৰভাতলিলৈকে। সেই ইয়াতে আমাৰ আজি ভাওনা প্ৰদৰ্শন হ'ব। চব ভিডিঅ' কৰিবলৈ নহ'লগৈ, আমি গায়ন বায়নে কৰিলোঁ। তাৰপিছত দিহা নামত মই খোলো বজালোঁ। চব ভিডিঅ' কৰিবলৈ মানে সময় নহ'ল। সময় আমাৰ ওচৰত বহুত কম। এইপিনে আমাৰ নামঘৰত আইতাসকলে সাৰি আছে, আৰু এইপিনে আমাৰ নামঘৰতে মানে ভাগত হ'লতো দিনত, নামঘৰত দিনৰ ভাগত হ'ল। এইপিনে আমাৰ এতিয়া দশৱতাৰ কি সুন্দৰ কৰি দিছে চাওক আপোনালোকে। নৰসিংহ বামন ৰঘুৰাম হৰি ৰাম বৰা শ্ৰীৰাম বুধ কল্কি নামে আকৃতি
সন্ধিয়া মানে ভাত এমুঠি খাই পিনে ওলাই আহিলোঁ। এইপিনে আমাৰ দোহাৰৰ টিম আমি গায়ন বায়ন প্ৰদৰ্শন কৰিম। এইপিনে আমাৰ ল'ৰাখিনি দোহাৰৰ। এতিয়া প্ৰথমতে দিহানাম প্ৰদৰ্শন কৰি লওঁগৈ ব'লক। এইপিনে আমাৰ গায়ন বায়নো আৰম্ভ হৈ গ'ল আৰু মই বায়নত আছোঁ, খোলৰ লিড লৈ আছোঁ। তো কেনেকুৱা পাইছে আপোনালোকে জনাব এবাৰ। আৰু আমাৰ পাপাই লৈছে ৰাম, এইপিনে ৰামো ওলাই গ'ল। আৰু আমাৰ এইখন নাটখন মানে আমাৰ পাপাই লিখা আকৌ এখন নতুন নাট, নাম হৈছে ভৰতৰ নন্দীগ্ৰাম যাত্ৰা জটায়ুৰ বীৰগতি লাভ। আৰু পাপাই নতুনকৈ লিখিছে, নতুনকৈ লিখি পিনেই আমাৰ গাঁৱত প্ৰথমতেই প্ৰদৰ্শন কৰিলে মানে নাটখন। আৰু এইপিনে ওলাই গৈছে ৰাক্ষসগণ এনেকৈ সকলো ওলাই আপোনালোকৰ ভাওনা সামৰণি মাৰিলে আৰু সকলো ঘৰা ঘৰি গ'ল। আজিলৈ ভ্লগটো ইমানেই, বাই বাই।